হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মৰিচা ঠাৰি বা ডাঠা বুলিও কয় বহুতে, আলু আৰু মাছৰ এটা ধুনীয়া আঞ্জা। বহুতে বোলে ডাঠাটো খালি বেহাৰৰ লগত চচ্চৰি বনাই খায়, কিন্তু মই হ'লে মাছৰ লগতো খাওঁ। বহুত টেষ্ট হয়, আপোনালোকে একবাৰ বনাই খাই চাব। অলপমান এটা দুটা আলু কাটি দি চাবচোন, ৰেচিপিটো ধুনীয়া লাগিব। এয়া চাওক, মই ডাটা লৈছোঁ, সৰু ডাটা লৈছোঁ, বেছি ডাঙৰবিলাক নহয়। এইটো ধুনীয়াকৈ মই চাফা কৰি লৈছোঁ, পৰিষ্কাৰ কৰি লৈছোঁ। বাচি কিনে আলু দুটামান কাটি দিছোঁ, পিঁয়াজ জলকীয়া মাছখিনি ভালকৈ ধুই লৈছোঁ। গোটেইখিনি একেলগে ধোৱা পখলা কৰি লৈছোঁ মই। এতিয়া মই প্ৰথমতে মাছখিনি ভাজি ল'ম। কেৰাহী গৰম হ'ব দিছিলোঁ, মই তেলখিনি দি দিলোঁ। তাৰপিছত মই ধুনীয়াকৈ এটা এটাকৈ মাছৰ পিচটো হালধি আৰু নিমখ দি মাছখিনি সানি লৈছোঁ আৰু ভাজি ল'ম। এতিয়া মাছখিনি মই অলপমান হালকাকৈ ভাজিম, মই ইমান হেৰিকৈ নাভাজোঁ, খিচকি ফ্ৰাই নকৰোঁ, কাৰণ মই যিহেতু আঞ্জাত দিয়া মাছখিনি মই অলপমান হালকা ফ্ৰাইয়ে কৰোঁ। আপোনালোকে বিচাৰিলে পূৰা ফ্ৰাই কৰি একদম টেষ্টি ফ্ৰাই কৰি ল'ব পাৰিব। মই ইমান টেষ্টি ফ্ৰাই ভাল নাপাওঁ কাৰণে মই অলপমান একদম কমকৈ ভাজি ল'ম আৰু ভাজি কিনে মাছত দিবৰ কাৰণে উঠাই থৈ দিম। চাওক, মোৰ মাছখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই মাছখিনি উঠাই ল'ম। মাছখিনি উঠোৱা হ'লে এইখিনি তেলতে মাছ ভাজা তেলতে আৰু অলপমান তেল মই ঢালি দিম। দি কিনে আঞ্জাৰ কাৰণে মই অলপমান তেল ঢালি দিছোঁ। চাওকচোন, অলপমান গোটা জিৰা ফোৰণ দিছোঁ, লগতে পিঁয়াজ আৰু জলকীয়াখিনিও দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ভাজাৰ পিছত মই গুড়ি মছলাখিনি দি দিম। শুকান জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ, ধনিয়া গুড়ি, গোটেইখিনি মছলা একেলগে মই ভাজি ল'ম। চাওক, মোৰ মছলাখিনি দিয়া হৈ গৈছে, এইখিনি অলপমান ভাজি ল'ম। আপোনালোকে এনেকৈ যদি কেতিয়াবা কমেণ্ট বক্সত মছলাখিনি যাতে পুৰি নাযায়, তাৰ কাৰণে অলপমান পানী দি মই মছলাখিনি অলপমান হেৰি কৰি লৈছোঁ। এতিয়া মোৰ মছলাখিনি হেৰি কৰা হৈ গৈছে, ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে ডাঠা মানে মৰিচা ঠাৰি আৰু আলুটো দি দিম। আলু আৰু মৰিচা ঠাৰিখিনি মই ভালকৈ মিহলাই ল'ম মছলাখিনিৰ লগত। মিহলাই ঢাকি কিনে মই অলপমান বইল হ'ব দিম। ভালকৈ এয়া চাওক, মই ঢাকি দিছোঁ। তাৰপিছত মই ঝোলখিনি দি দিছোঁ, পানী দি দিছোঁ, অলপমান পানী দি অলপমান হৈ গৈছে। তাৰপিছত যেতিয়া উতলিছে, তেতিয়া মই মাছখিনি ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ ধুনীয়াকৈ। বেছি সময় নালাগে এই আঞ্জাখিনি হওঁতে, যিহেতু মই সৰু টাইপৰ মৰিচা ঠাৰি লৈছোঁ, একদম কোমল কোমল ডাঠা লৈছোঁ মই, গতিকে আঞ্জাখিনি হওঁতে ইমান টাইম নালাগে। এয়া চাওক, মোৰ আঞ্জাখিনি হৈয়ে গ'ল। যদি চাই আপোনালোকৰ ভাল লাগিছে, ঘৰত একবাৰ ট্ৰাই কৰি চাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট। Thank you.